নমস্কাৰ, মই দীপিকা সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ বাবে খুব এটা ধুনীয়া দিন, কাৰণ আমি কেৰেলাৰ লুলু মলত অসমীয়া চিনেমা ৰঘুপতিখন চাবলৈ গৈ আছোঁ। সঁচাকৈ খুব মনটো ভাল লাগিছে আৰু খুব এক্সাইটেড হৈ আছোঁ চিনেমাখন চাবলৈ। অসমৰ বাহিৰত এনেকৈ অসমীয়া চিনেমা এখন চাবলৈ পালে কাৰণো ভাল নালাগে, নহয় জানো? সঁচাকৈ খুব ভাল লাগে এনেকৈ যেতিয়া অসমৰ বাহিৰত অসমীয়া চিনেমা এখন চাবলৈ পাওঁ। আৰু এয়া আমি এতিয়া লুলু মল পাই গ'লোহি আৰু আমি গৈ পেলাই এতিয়া যিহেতু চিনেমা বহুত সময় আছে, আমি এতিয়া 5:30 বজাত পালোহি আৰু 7:15 পৰাহে চিনেমা আৰম্ভ হ'ব। গতিকে আমি ভাবিলোঁ অকণমান ফুৰিয়ে লওঁ মলটো, আপোনালোককো দেখাওঁ ইয়াৰ ভিতৰৰ পৰিৱেশটোনো কেনেকুৱা, আপোনালোকেও চাওক, ভাল পাব চাই পেলাই। আমাৰ ঘূৰি পকি চিনেমাৰ সময় হ'ল আৰু আমি আহিলোঁ। এতিয়ালৈকে গেট খুলি দিয়া নাই। আৰু ইয়াত আহি পেলাই জানেনে, যেতিয়া সকলো মানুহক দেখিছোঁ, সঁচাকৈ ইমান ভাল লাগিছে। আমি এতিয়া অসমতে আছোঁ নে কেৰেলাতে আছোঁ একোৱে ধৰিব পৰা নাই। সঁচাকৈ বহুত ভাল লাগিলে। ইমান অসমৰ মানুহ আৰু সকলো অসমীয়া মানুহে হয় ইয়াত, সকলোৱে চিনেমা চাবলৈকে আহিছে, সকলোৱে মনবোৰ ফূৰ্তি, ইমান যে হুলস্থুল চিঞৰ বাখৰ কৰিছে নহয়। আৰু তেওঁলোকে জয় আই অসম প্ৰতিধ্বনিৰেও মুখৰিত কৰি তুলিলে লুলু মলৰ ভিতৰখন। সঁচাকৈ ভাল লাগিলে, খুব ভাল লাগিলে। আৰু বহুত হুলস্থুল হৈ থকাৰ বাবে মই চাউণ্ডটো মিউট কৰি দিলোঁ। সঁচাকৈ চিনেমাখন চায়ো খুব ভাল লাগিলে। বহুত দিনৰ মূৰত খুব ধুনীয়া অসমীয়া চিনেমা এখন চালোঁ, ভাল লাগিলে। আৰু বিশেষকৈ বেছিকৈ ভাল লাগিলে অসমৰ বাহিৰত যেতিয়া অসমীয়া চিনেমা এখন চাইছোঁ, তাতকৈ ভাল সুখৰ খবৰ একো হ'ব নোৱাৰে আমাৰ বাবে। সঁচাকৈ বহুত ভাল লাগিলে। ৰবিদাই আমাক খুব ধুনীয়া চিনেমা এখন দিলে, চাই পেলাই আপ্লুত হ'লোঁ। সঁচাকৈ আপোনালোকৰ যদি কোনোবাই চোৱা নাই ৰঘুপতিখন চাবচোন, ভাল চিনেমা এখন। চিনেমাখন শেষ হ'ল আৰু আমিও ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আৰু ওলোৱাৰ আগতে বোলো নাই কিবা এটা খাই যাওঁ, গতিকে কিবা কিবি খাই আমি ঘৰমুৱা হ'লোঁ। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।